সৌৰা বিচনী এখন লৈ অহা আজি ইমান গৰম পৰিছে। ঘৰখনত বিচনী এখনো নাই বনাব জানে যদি বনাব লাগে আকৌ। এৰা আজিকালি প্ৰায় এনেধৰণৰ বাঁহ বেতৰ শিল্পসমূহ আমাৰ সমাজৰ পৰা হেৰাই যাব ধৰিছে। নেযাবনো কিয়? বৰ্তমান যন্ত্ৰৰ যুগত থলুৱা বাঁহ বেতৰ সামগ্ৰীৰ পৰিৱৰ্তে প্লাষ্টিক, নাইলন আদিৰ সামগ্ৰীয়ে গোটেই সমাজখন ভৰি পৰিছে। কিন্তু আমি সজাগ হ'বৰ হ'ল প্লাষ্টিকৰ আৱৰ্জনা পৰিৱৰ্তে বাঁহ বেতৰ সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰ কৰিব লাগে। সেয়েহে ইয়াকে লৈ এটি সৰু ভিডিঅ' প্ৰস্তুত কৰিলোঁ। চাই ভাল পালে আপোনালোকে লাইক দিবলৈ কিন্তু নাপাহৰিব। পিছে ডাঙৰ কথা কি হ'ল, নৱপ্ৰজন্মই এই বাঁহ বেতৰ কুটীৰ শিল্পৰ প্ৰতি বিশেষ আগ্ৰহী নহয়। আমাৰ ঘৰতো দেউতাহঁতে, দাদাহঁতে বাঁহ বেতৰ বহুতো সামগ্ৰী বনাব জানে। তেওঁলোকৰ পৰা যদি আমি শিকি নলওঁ তেনেহ'লে এই শিল্পসমূহ এইদৰে এদিন হেৰাই যাব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।